ভাগিনৰ দুটা আৰু মোৰ দুটা টোটেল 4টা গুটি ইয়াক খোৱাৰ আগত ল'ব লাগে অলপ টিপি টাপি ৰ'ব কথাখিনি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আজি হ'ল ভেকচিনেশ্যনৰ 2 নম্বৰ দিন সেই গতিকে ইয়াৰ বাইকখন লৈ আমি দুইজনে ওলালো ভেকচিন দিবলৈ এতিয়া ফাৰ্মাসীত চিৰিঞ্জটো লৈ আহি গলো মাৰিবলৈ ভেকচিন বাইদেৱে খুব ধুনীয়াকৈ ভেকচিন দিলে এতিয়া আৰু বেলেগ কাম নাই গতিকে ঘৰ যাব লাগে কিন্তু বাটতে লগ পালে ৰয়ছ কিটচেনে বোলো এপাক ইয়াতে সোমাই কিবা অলপ খাই যা ময়ো না নকৰি সোমাই গলো আৰু ভিতৰত আহিহে গম পালো মোৰ লগত যে নাই টকা এতিয়া কি কৰি খোৱা খা এইখিনিতে ভাগিনে দিলে মান যিমান খোৱা খা মামা আজিৰ বিল মই দিম মামা হে প্ৰভু কিবাকে যে সন্মানটো বচালা এতিয়া পৰঠাৰ লগত দিছে চব্জি আৰু আলু ভজা খাই লাগিল বৰ মজা পৰঠা খাই এতিয়া আমি ঘৰ মোৱা কিন্তু ঘৰত মোক কোনেও নিদিয়ে বেছি পাত্তা সেইকাৰণে হৈ গলো নাপাত্তা আহিলো গাঁৱৰ আমাজন ফৰেষ্ট ভাবিছো ইয়াতে হম অলপ ৰিলেক্স বাৰু ইয়াতে আহি দেখিলো এডাল ফলৰ গছ নাম হেনো পনিয়ল আৰু খাও বুলি দুটামান গছৰ পৰা পাৰি ললো আৰু এই ফলটো খোৱাৰ আগতে অলপ টিপি টেপি ল'ব লাগে যাতে অলপ নৰম হৈ যায় আৰু নৰম হোৱাৰ লগে লগে মুখত দিয়ক ভৰাই কি যে খোৱাত বাৰু আজিৰ ভিডিঅ'টো আমাজন ফৰেষ্টৰ পৰাই শেষ কৰিছো আগলৈ এনেকুৱা ধৰণৰ মিনি ব্লগ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই